हाई फ्रेंड्स वेलकम टू माय यूट्यूब चैनल आशा करो आपनालोक सकलो बहुत बहुत भाले आछे। मैं एटा बांदर खेति करि बहि आछो 5टा बजात उठिलो। एटा 5टा बाजिसे 5टा 12 मान होइसे सगे आरो एकदम हिलगुटी दमाइ थैसो। एखिनि दिसेने सब हिलगुटी गुटाइ थैसो आरो कोनो मानु उठा নাই। हेता घर भूल खालेই हे मानु नुठुते एफाले घटং बटं करि आछे आरो মই रखि आछे आमा भूल अमिता जिका आरो एफाले मुर्गी भयते एफाले गुसि आइले आगफाले। बांदर कारण इमान सोनकाले उठिबलगिया होइसे। ओ भगवान चकु धुवाई नेजार आनी थৈ दिছে। चकुकेइटा धुई ललेहे शांति पाम अकमान। एजनी आमार बौ देখিছে ना एकदम बांदर खेदिला खुदी লৈ লৈ এতিয়া बुढ़ी निचिनाके खোजकाঢ়ি ফুৰিছে। एजनी बौ बुढ़ी हल বুলি কমলে কৈছে। মাছবোৰ বক 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 বককে উতলি আছে হেৰো। पुखुरी माछबो केनेके उतली आछे हेरो। हेता फाले चाइছো बांदर आहिले नेকি आको मोबाइलत ध्यान दि থাকিলো নহব নহয়। আমাৰ नारिकल कट बेलतলত फसि আছে দেখিছে না আপোনালোকে। এতিয়া যদি মই নেদেখা হেতেন কোনোবাই এৰুৱাই লৈ গ'ল তেনে দেখিছে না 3টা আছে। হক ৰতুলালে আৰু এইখিনিলে আহো মই অকল চৰাই মাত শুনিবলৈ। একদম কেনেকা চৰাই মাত শুনিব কি যে চৰাই আহে একদম নামো চিনি নাপাওঁ। আৰু এজনী মই তেনেকৈ ঘূৰি ফুৰিছোঁ। অ' লাইটৰ হেৰি ফুটিলে নেকি বাৰু গ্ৰুপ কৰিলে যে হ'ল আজি লাইট যে আহিব আশা যে কম আৰু দেই। লাইট ভৰক কৰিছে এতিয়া আহিলে দেই। ওলাই আহি পেলাই ইয়াত উঠি আছেহি মনে মনে। তোক যদি কুকুৰে লৈ যোৱাহেঁতেন কি হ'লহেঁতেন ঐ বুজি নোপোৱা জাত। এই বুজি নোপোৱা জাত ফাপৰি। এই আহ আহ এইজনী নামটো কৈ দিয়া। তোমাৰ নামটো কি কৈ দিয়া। শুন কৈ দিয়া। চুইটি কৈ দিয়া। নামটো সুধিছে তোমাক নামটো কি তোমাৰ? অ' ধুনু ছোৱালী নামটো কি? চক নাৰিকল যে আনিছিলে 3টা লাগি আছিলে তাৰে এটা কাটিলে এটা ববহঁতৰ ঘৰত দিলে। চুইটি মই পুৰা খাইছোঁ নাৰিকল 3টা ভাগৰ যে তাৰে এটা কাটিছে এতিয়া ন খা। মাছ 7টা বজাতে মাছ হৈ গ'ল। 7টা 23 মাছ ল'লে। এই ৰাতিপুৱা আহিব মানুহকেইটা। মই আহি পেলাই মুখ চুখ ধুই পেলাই মাছৰ বেপাৰীহে দিছোঁ। মাছকেইটা থৈ দিওঁ। ভিতৰখন দেখিছেনে কেনেকুৱা আন্ধাৰ। মেকুৰীয়ে লৈ যাব কিহবাৰে ঢাকি থওঁ। পানীটো নিয়া হ'বলৈ এনেকৈ ধৰি আছে। এয়া পুঠি মাছখিনি ক'ত পালে? আৰু এইখিনি আমাৰ কিনাখিনি এইখিনি এতিয়া কোন ভাগ কেতিয়া বনাবি? ঔটেঙাই ঢেকীয়াই তাৰপৰাই ঔটেঙা জোলে বনাব এখন পুঠি মাছে সৈতে। তাৰপিছত ফ্ৰাই কৰিবলৈ কৈছোঁ। মই কিন্তু ঢেকীয়াৰ লগত একদম মাছৰ ঔটেঙা জোল খাই ইমান মজা লাগে ন। এতিয়া চাই থাকোঁতে 9:30 হৈ গ'লগৈ। এতিয়া কাঁহী বাতি ধুবলৈ আছে। মায়ে খাই ল হ'ল নাই? মই ৰৈ আছোঁ বাচন ধুব। কেলে কামুৰি দিছে এই যে অদ্ভুত অকণমান। আৰু সেই মোৰ ভাগৰ কাপোৰ এগাল মান একদম তিয়াই থৈছোঁ কাৰণ এই কাপোৰবোৰ যে একদম আলনাত থওঁতে লেতেৰা হৈ যায় পাই। কি যে কাপোৰবোৰ ডাইৰেক্ট একদম সোমাই থ'ব লাগে গড্ৰেজত। আপোনালোকেও হৈ চাগে ন কাপোৰবোৰ ধুই থোৱাৰ পিছতো নিপিন্ধা নকৰাকৈ কিছুমান কাপোৰ লেতেৰা হৈ যায়। আৰু এনেকুৱা পঁইতাচনী হৈছে কাপোৰবোৰৰ পঁইতাচনী গোন্ধ। আৰু এইজনী মুখখন দেখিছেনে এই পাতৰ এইখিনি মাক বীজ উলিয়াবলৈ কৈছোঁ। বীজ উলিয়াই পেলাই মই মূৰত ঘঁহিম। মোৰ ইমান উফি হৈছে নহয়। খোৱাও হ'ব মূৰত ঘঁহাও হ'ব। ঢেকীয়াবোৰ হেৰি পূৰা শুকাই গ'ল। ইমানো শুকোৱা নাই অকণ শুকাই। একদম কাঁহীখন ধৰিব পৰা নাই ইমান গ'ল। ধুনীয়া আৰু অকণ দি দিওঁ নেকি? নক্সাই বেলেগ আকৌ একেবাৰত ক'বই নাই বোলে নালাগে বোলে নকতে পিছত বেলেগ আৰু এটা লৈ আহিছোঁ। মই খাবলৈ গৰম মাছ খাই মই বিৰাট ভাল পাওঁ। এই চুইটিও খাবলৈ দিছে নে কেনেকৈ হেৰি কৰি আছে। খুলি দিওঁ তাইক আগতীয়াকৈ একেলগে খাম দুইজনী হয় না চুইটি? তাই ঔটেঙা খাই আছে। তিতি ম'ম' খাব। তিতি ম'ম' আপোনালোকে নাভাবিব আকৌ যে মাজনী দেখালে দেখাই পেলাই ভিডিঅ' এটা
তাৰপিছত মাজনী থৈ আহিলে তেনেকুৱা কথা নহয় মই মাজনী খায়ে আছোঁ সকলো খাই থকা অৱস্থাত দেখুৱাইছোঁ ভিডিঅ'টো কৰিছোঁ মানে মাছ খাইছ কেনেকা ঐ তই মাছ খা ফল মূল খোৱা বস্তু দেখোন মাছ খাবলৈ ল'লি কি হৈছে তোৰ এইটো খা খা কি খা তই মাছ 3টা মোৰ ভাগৰ সেই কাঁহীখনৰ পৰা লৈ লৈছোঁ ঢেকীয়া ঔটেঙা মই ঔটেঙা খাইহে বিৰাট ভাল পাওঁ ঔটেঙা পুঠি মাছ তাৰপিছত ভাজ ফ্ৰাই চিম্পুলকৈ আৰু মই জলকীয়া নহ'লেতো খাব নোৱাৰোঁ তই জানই মাছতে জোলটো বিহঙি গ'লে মাছত যদি দাইল লাগি যায় খাই ভাল নালাগে গোটেইটো নাখাওঁ জলকীয়া নহ'লে খাব নোৱাৰি দেই আজি এইটো শেষে হৈ যাব মায়ে ময়ে শেষ কৰি দিম বহি আছোঁ টোপনিও ধৰিছে ৰ'দো এনেকুৱা দিছে শুবও নোৱাৰি ভগৱান আৰু গাটো বেয়া লাগিছে মাতটো কিবা ভগা নিচিনা লাগিছে একদম ৰেডিঅ'ত কোৱা নিচিনাকৈ 7টা বাজিব হৈ গ'ল একদম মায়ে এতিয়া পুৰি বনাইছে কাৰণ মোৰ দুপৰীয়া খোৱাটো খেলি মেলি হ'ল এতিয়া ভোক লাগিছে মায়ে বোলো কিবা এটা বনাই তাৰপিছত মায়ে অকণমান এনেকৈ পুৰি বনাই দিম বুলি কৈছে আৰু আমাৰ বাকীবোৰ বেক চাইডটো চোন কেনেকুৱা ক'লা গ'লে এইখিনিতে একদম ধুনীয়া লাইটৰ পোহৰটো পায় আজি ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ আপোনালোকে যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আপোনালোকক